আজি আমাৰ ইনকাম টেক্স ডিপাৰ্টমেণ্ট বঙাইগাঁৱৰ পৰা তেখেতসকলে আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰত আহিছে। আমাৰ যিটো ভাৰত চৰকাৰৰ আজাদী কা অমৃত মহোৎসৱ ৭৫ বছৰ সম্পূৰ্ণ হ'ব গৈ আছে, গতিকে সেইটো উদযাপন কৰাৰ অৰ্থে তেখেতসকলে ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ পৰা আজি আমি কৃষি বিজ্ঞান কেন্দ্ৰত আহিছে আৰু তেখেতসকলে আমাৰ চিৰাং ডিষ্ট্ৰিক্টৰ 8জন কৃষকক আজি সম্বৰ্ধনা জ্ঞাপন কৰিছে। আৰু এই কৃষকসকলে মানে বিভিন্ন ক্ষেত্ৰত ভাৰ্মি কম্পোষ্ট প্ৰডাকশ্যনে হওক বা হৰ্টিকালচাৰ, হাই ভেলু ক্ৰপছ, ষ্ট্ৰবেৰী, ড্ৰেগন ফ্ৰুইটছ এইবিলাকত যথেষ্ট উন্নতি লাভ কৰিছে আৰু যথেষ্ট ইনকাম কৰিবলৈও সক্ষম হৈছে। তেখেতসকল মই ভাবোঁ এজন সফল কৃষক। গতিকে এই কৃষকসকলক তেখেতসকলে আজি সম্বৰ্ধনা জনাই তেখেতসকলক উদগনি যোগাইছে, যাতে বাকী কৃষকসকলেও তেখেতসকলক দেখি পেলাই কৃষি ক্ষেত্ৰত আগবাঢ়ি আহে। সেইটোৱে মেইন উদ্দেশ্য আছিল আজিৰ এই কাৰ্যসূচীটো আৰু মই তেখেতসকলক ধন্যবাদ জনাইছোঁ এনেকুৱা এটা কাৰ্যসূচী আমাৰ ইয়াত কৃষি বিজ্ঞান কেন্দ্ৰ চিৰাঙত লোৱাৰ কাৰণে। আমাৰ একচুৱেলি এইটো হ'ল এক্সটেনশ্যন উইং, তাৰমানে আমাৰ যিটো কলেজ থাকে কৃষি মহাবিদ্যালয়ত জেনেৰেলি আমি ষ্টুডেণ্টৰ কাৰণে শিক্ষাৰ ব্যৱস্থাটো থাকে, ডিগ্ৰী, মাষ্টাৰ ডিগ্ৰী, ডিপ্ল'মা তেনেকুৱাবিলাক হৈ থাকে। কিন্তু আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰত মেইনলি আমি কৃষকক প্ৰশিক্ষণ, ইয়াত মানে বেলেগকৈ ডিপ্ল'মা বা তেনেকুৱা সেই নাথাকে। কিন্তু অলপতে আমি যিবিলাক আমাৰ ইনপুট ডিলাৰ আছে, আমাৰ সাৰৰ দোকান বা এই দোকানবিলাকক তেখেতসকলৰ চাৰ্টিফিকেট কোৰ্চ এটা আমি কৰিছিলোঁ 15 দিনীয়া, আৰু আমাৰ পৰা চাৰ্টিফিকেট কোৰ্চৰ এই চাৰ্টিফিকেট লৈ পেলাই তেখেতসকলে ইনপুট নতুনকৈ দোকান খোলাৰ কাৰণে তেখেতসকলে চাৰ্টিফিকেট মানে পাব, মানে অনুমোদন পাব। গতিকে সেনেকুৱা প্ৰগ্ৰাম আমি যোৱা বছৰ আমি 2টা কৰিলোঁ তেনেকুৱা। বাকী শিক্ষাৰ ক্ষেত্ৰত যিবিলাক ষ্টুডেণ্ট থাকিব সেইটো আমাৰ ইউনিভাৰ্চিটি যিবিলাক কলেজ আছে কৃষি মহাবিদ্যালয় তাতেহে হ'ব। সেইটো আমাৰ ইয়াত জেনেৰেলি মানে কৃষকৰ মানে प्रशिक्षणটোৰ ব্যৱস্থা থাকিব। भारत सरकार का जो एक इनिशिएटिव है कि हम लोग अभी आज़ादी के अमृत महोत्सव मना रहे हैं, आज़ादी की 75वीं वर्षगांठ के उपलक्ष्य में, उसी कड़ी में इनकम टैक्स डिपार्टमेंट हमारे जो हायर अथॉरिटीज़ हैं गुवाहाटी में, उनके इंस्ट्रक्शंस पे हमारा बोंगाईगांव में एक टीम बना। उस टीम में मैं अनिल कुमार, आदरणीय श्री सुजीत मलिक सर, श्री अनुपम कुमार, हमारे और भी जो साथी हैं वो लोग कृषि विज्ञान केंद्र यहाँ चिरांग डिस्ट्रिक्ट में उपस्थित हुए, जहाँ यहाँ सीनियर साइंटिस्ट श्री चंदन डेका सर भी उपस्थित थे। उसके साथ यहाँ कृषि क्षेत्र में जुड़े लोगों में हम लोगों ने 8 ऐसे व्यक्तियों को चिन्हित किया जिनका योगदान कृषि के क्षेत्र में काफ़ी अग्रणीय है, और उसको हमारे डिपार्टमेंट की तरफ से फेलिसिटेशन किया गया। और मैं उम्मीद करता हूँ इसके साथ ही यहाँ चूँकि ये टैक्स एग्जेम्प्टेड एरिया में आता है, तो हमारे आदरणीय श्री सुजीत मलिक सर ने यहाँ के लोगों को टैक्स अवेयरनेस के बारे में भी कुछ सिखाया। मैं उम्मीद करता हूँ कि डिपार्टमेंट का इनिशिएटिव जो आज हुआ वो इन लोगों के लिए काफ़ी लाभदायक होगा। धन्यवाद।